নমস্কাৰ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ পঞ্চম শ্ৰেণীৰ অংকুৰণৰ পাঠ 14 সৰু ছোৱালী আৰু পক্ষীৰ প্ৰশ্ন উত্তৰ। উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন, সৰু ছোৱালীয়ে পক্ষীক কি দিব বুলি কৈছে? উত্তৰ, সৰু ছোৱালীজনীয়ে পক্ষীক কোচ ফৰাই ফুল দিব বুলি কৈছে। থাকিবলৈ সোণোৱালী বাঁহ আৰু পকা ফল দিব বুলি কৈছে। খ নম্বৰ প্ৰশ্ন, সৰু ছোৱালীয়ে কিয় বাৰে বাৰে পক্ষীজনক তেওঁৰ ওচৰলৈ আহিবলৈ কৈছে? উত্তৰ, সৰু ছোৱালীজনীয়ে পক্ষীৰ শুৱলা গীত শুনি আনন্দিত হ'বৰ বাবে পক্ষীজনক তেওঁৰ ওচৰলৈ মাতিছে। গ নম্বৰ প্ৰশ্ন, সৰু ছোৱালীয়ে কিয় পক্ষীজনক গীত গাবলৈ মাতিছে? উত্তৰ, সৰু ছোৱালীজনীয়ে পক্ষীৰ শুৱলা গীত শুনি আনন্দিত হ'বৰ বাবে পক্ষীজনক তেওঁৰ ওচৰলৈ মাতিছে। তাৰ পিছৰ প্ৰশ্ন, পদ্যটোত কবিয়ে কোৱা কথাখিনি নিজৰ কথাৰে লিখা। উত্তৰ, কবিতাটোত সৰু ছোৱালীয়ে পক্ষীক মাতি আছে। পক্ষীক সৰু ছোৱালীয়ে কোচ ফৰাই ফুল দিব, উদৰ পূৰাই খাবলৈ দিব আৰু থাকিবলৈ সোণোৱালী বাঁহ সাজি দিব। আকৌ সৰু ছোৱালীয়ে পক্ষীক ফল দিব বুলি কৈছে আৰু উমলিবলৈ মাতিছে। সৰু ছোৱালীয়ে ভাল পাই বাৰে বাৰে পক্ষীক মাতিছে। পক্ষীয়ে গোৱা শুৱলা গীত শুনি আনন্দিত হ'বৰ বাবে পক্ষীক সৰু ছোৱালীয়ে মাতিছে। তাৰ পিছৰ প্ৰশ্ন, তলত দিয়া শব্দৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধান চাই লিখা। শব্দ অৰ্থ। উদৰ। উদৰ শব্দৰ অৰ্থ হ'ল পেট। সাউৎ কৰে। সাউৎ কৰে শব্দৰ অৰ্থ হ'ল বেগেৰে। একে চিপে। একে চিপে শব্দৰ অৰ্থ হ'ল একে বলে। সুললিত। সুললিত শব্দৰ অৰ্থ হ'ল শুৱলা। হৰ্ষিত। হৰ্ষিত শব্দৰ অৰ্থ হ'ল আনন্দিত। ততালিকে। ততালিকে শব্দৰ অৰ্থ হ'ল তৎক্ষণাৎ। তাৰ পিছৰ প্ৰশ্ন, চৰাইজনীয়ে যাতে কষ্ট নাপায় তাৰ বাবে সৰু ছোৱালীয়ে কি কৰিবলৈ গাত লৈছে? উত্তৰ, চৰাইজনীয়ে যাতে কষ্ট নাপায় তাৰ বাবে সৰু ছোৱালীয়ে উদৰ পূৰাই খাবলৈ, ফল দিবলৈ, থাকিবলৈ সোণোৱালী বাঁহ সাজি দিবলৈ গাত লৈছে। তাৰ পিছৰ প্ৰশ্ন, সাউৎ কৰে শব্দটোৰ অৰ্থ হৈছে বেগতে, একে চিপতে, একে শুহায়। সাউৎ কৰেৰ দৰে অৰ্থ প্ৰকাশ কৰা পাঠত থকা আন দুটা শব্দ হৈছে ততালিকে, একে চিপে। এতিয়া সাউৎ কৰে শব্দটো প্ৰয়োগ কৰি ওপৰত উল্লেখ কৰা অৰ্থ প্ৰকাশ হোৱাকৈ চাৰিটা বাক্য ৰচনা কৰা। উত্তৰ, মই দোকানৰ পৰা সাউৎ কৰে আহোঁগৈ। সি চোৰটোক সাউৎ কৰে ধৰি আনিলে। তেখেতে সাউৎ কৰে মাছ এটা ধৰি আনিলে। তেওঁ সাউৎ কৰে চাহকাপ খাই শেষ কৰিলে। তাৰ পিছৰ প্ৰশ্ন, তলৰ শব্দকেইটাৰ সমাৰ্থক শব্দ পাঠটোৰ পৰা বিচাৰি লিখা। তলত আলোচনা কৰি কৰিবা। শব্দ সমাৰ্থক শব্দ। শুৱলা। শুৱলাৰ সমাৰ্থক শব্দ হ'ল সুললিত। বেগতে। বেগতেৰ সমাৰ্থক শব্দ হ'ব সাউৎ কৰে। তৎক্ষণাৎ। পেট। পেটৰ সমাৰ্থক শব্দ হ'ব উদৰ। আনন্দিত। আনন্দিতৰ সমাৰ্থক শব্দ হ'ব হৰ্ষিত, সুখী। গগন। গগনৰ সমাৰ্থক শব্দ হ'ব আকাশ। তাৰ পিছৰ প্ৰশ্ন, উদাহৰণত দেখুওৱাৰ দৰে তলৰ শব্দবিলাকৰ অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য সাজা। যেনে ভৰি। ভৰিত দুখ পোৱাৰ বাবে ৰাজুৰ খোজ কাঢ়িবলৈ অসুবিধা হৈছে। ভৰি। বাগিচাখন ফুলেৰে ভৰি পৰিছে। সজা। সজাৰ অৰ্থ হ'ল চৰাই আদি থোৱা কাঠিৰ সঁজুলি বা বাঁহ। সজাত থকা মইনা চৰাইটোৱে কথা ক'ব পাৰে। সজা। সজাৰ অৰ্থ হ'ল আন লোকৰ দ্বাৰা নিৰ্মাণ কৰা, তৈয়াৰ কৰা। মানুহজনে ঘৰটো নিজ হাতেৰে সাজিছে। ফল। ফল শব্দৰ অৰ্থ হ'ল কোনো কাৰ্যৰ পৰিণতি। ভাল কামৰ ফল সদায় ভাল হয়। ফল। ফল শব্দৰ অৰ্থ হ'ল গছৰ গুটি। আমাৰ ঘৰত এখন ফলৰ বাগিচা আছে। ৰং। ৰং শব্দৰ অৰ্থ হ'ল আনন্দ।
বিহু বুলি সকলোৰে ৰং লাগিছে। ৰং ৰং শব্দৰ অৰ্থ হ'ল বৰণ। ৰামধেনুত 7টা ৰং থাকে।